নমস্কাৰ, মই কাশ্যপ শইকীয়াই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানুহৰ গোটেই জীৱনটোৱেই অভিজ্ঞতাৰ সমষ্টি। অভিজ্ঞতাই মানুহক নতুন নতুন কথা শিকায়, অনুভৱ কৰায় আৰু সেই প্ৰতিটো কথাই মানুহক অনুভৱ কৰিবলৈ শিকায়। সময় আৰু গুৰুত্ব সেইসকল লোকক দিয়াটো ভাল, যিসকল লোকে অভিমানৰ আঁৰত থকা এসাগৰ নিস্বাৰ্থ ভাল পোৱা, নিস্বাৰ্থ মৰম আৰু আন্তৰিকতাৰ প্ৰতি সন্মান জনায়, বুজি পায়, অনুধাৱন কৰে। বিশ্বাসবোৰো তেতিয়াই ঠন ধৰি জীপালতা লাভ কৰে যেতিয়া এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ আন্তৰিকতা, নিস্বাৰ্থ মৰমৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। পূৰ্ণতাপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ সময়ত এজনে আনজনৰ নিস্বাৰ্থ মৰমৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, কথাবোৰ ভালদৰে অনুধাৱন কৰা আৰু এজনে আনজনৰ বিশ্বাসৰ মূল্য দিয়া আৰু এজনে আনজনৰ মাজত থকা যি এক বুজাবুজি, সেই বুজাবুজি অটুট ৰখাটো খুবেই প্ৰয়োজন। যেতিয়া ব্যক্তিৰ জীৱনত কাৰোবাৰ প্ৰতি আন্তৰিকতাৰ তাৰতম্য বৃদ্ধি পায়, তেতিয়া সেই নিভাঁজ মৰম, সেই নিভাঁজ আন্তৰিকতাবোৰ ব্যক্তিজনে বুজি পোৱাটো খুবেই প্ৰয়োজন। যেতিয়া ব্যক্তিজনে আন্তৰিকতা প্ৰকাশ কৰে, সেই আন্তৰিকতাক যেতিয়া আওকাণ কৰে বা অৱহেলা কৰে, তেতিয়া হয়তো সেই ব্যক্তিজন হীনমন্যতাৰ পথত যাব পাৰে। হয়তো ব্যক্তিজনে মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে আৰু সেই মনৰ নিভাঁজ দাপনত হয়তো আন্তৰিকতাৰ যি এক প্ৰবল মৰম, যি এক আন্তৰিকতা, সেই আন্তৰিকতাই ব্যক্তিক অধিক সৃষ্টিশীলো কৰি তুলিব পাৰে। জীৱনৰ বহু মূল্যৱান সময় সদায় নিজৰ ভাল লগা ভাল কামত দিয়াটো ভাল। নিজকে উদ্ভাৱন কৰিব পাৰিলে সফলতাৰ পথ মসৃণ হৈ পৰে। ধন্যবাদ।